প্ৰথমে আমাৰ জিলা হিচাপে আছে আঞ্চলিক ভিত্তিটো আমাৰ চলি আছে কাম কাজ আমাৰ জাতিটোৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে। আজি আপোনাৰ শোণিতপুৰ জিলা সমিতিয়ে সংবাদমেল দিছে। হয়, আজি আমাৰ শোণিতপুৰ জিলা কমিটিয়ে সংবাদমেলটি লোৱা হৈছে। বড়ো অৰ্গেনাইজেশ্যন কমিটি হয়। তো আমাৰ যিটো নেকি কমিটি এইটো আমি গান্ধীৰ আদৰ্শ লৈ কাম কৰি আছোঁ। আজিলৈকে আমি চৰকাৰৰ বিৰোধী তেনেকৈ যোৱা নাই। আমি মিলিজুলি চৰকাৰৰ কাম কৰিবলৈ বিচাৰিছোঁ যাতে সকলো জাতি সকলো আমাৰ থাকি যোৱা পিছপৰা জাতি শ্ৰেণীখিনিও আগবাঢ়ি যায়। আমাৰ সীমা তেনেকৈ নাই। যিটো নেকি অল আছামৰ মাজত যিমানখিনি বড়োখিনি ইফালে য'ত নেকি গাঁওসমূহৰ এখন দুখন ঘৰ পৰি আছে এইখিনি গাঁও যাতে সুবিধাখিনি পায়। সেই আমাৰ বিটিআৰৰ বাহিৰৰ যিখিনি বড়ো লোক আছে হয় তেওঁলোকৰ মানে উন্নয়ন আৰু আৰ্থসামাজিক দিশত আপোনালোকে কাম কৰিছোঁ। হয়, কেতিয়া গঠন হৈছিল আপোনাৰ? চৰকাৰৰ লগত চুক্তি হৈছিল যে আমাৰ বড়ো সকলৰ সমস্যাবোৰৰ কাৰণে বড়ো কছাৰী অট'নমাছ কাউন্সিল এখন স্বায়ত্তশাসিত গঠন কৰা হৈছিল। কিন্তু গঠনবোৰত আমাৰ থাকি যোৱা গাঁওসমূহ যিটো নেকি আমাৰ গাঁওসমূহত সমস্যা আছে যেনেকৈ ডেভেলপমেণ্টৰ কাম স্কুল কলেজ তেনেকুৱা যেনে স্কুল কলেজতো আমাৰ মাষ্টৰ এইবিলাক ঠিক তেনেকুৱা নাই। সেইখিনি দাবী আমাৰ সম্পূৰ্ণ কৰি দিয়া কথাও কৈছিল, আজিলৈকে সম্পূৰ্ণ কৰি দিয়া নাই। সেইকাৰণে আজি আমি সংবাদমেল পাতিবলৈ বাধ্য হৈছোঁ যাতে চৰকাৰে সোনকালে আমাৰ সমস্যাবোৰ সমাধান কৰি দিয়ে। সেয়ে আমাৰ চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। সোনকালে আমাৰ চুক্তিত দাবী হোৱাসমূহ আমাৰ কাৰ্যকৰী কৰি দিয়ে। সেয়ে আমি চৰকাৰৰ ওচৰত আমি আহ্বান কৰিছোঁ। ধন্যবাদ। নাম যাচিছোঁ। আজি যিখিনি আমাৰ এই শোণিতপুৰ জিলা UBPO অৰ্থাৎ ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন আমি এটা সংগঠন হয়। আমি আজি একত্ৰিত হৈছোঁ কাৰণ আমি অনাগত দিনত যি উদ্দেশ্য লৈ আমি এই সমাজৰ কাৰণে কাম কৰিবলৈ আমি ওলাইছোঁ এটা সংগঠন হিচাপে এলাইট সংগঠন হিচাপে। কিন্তু আমাৰ যিটো উদ্দেশ্য হ'ল বিশেষকৈ আমাৰ বিটিআৰৰ বাহিৰত থকা যিখিনি বড়োসকল আমি একো চৰকাৰৰ পৰা ডেভেলপমেণ্ট সুবিধা পোৱা নাই। বিভিন্ন ডেভেলপমেণ্ট যেনেকৈ ধৰক স্কুল ৰাস্তা ঘাট দলং পঢ়া শুনা ল'ৰা ছোৱালীৰ যিকোনো ক্ষেত্ৰত খেল স্পৰ্ট যিকোনো স্কিল আমি একো পদত আমি পোৱা নাই। মানে তাৰ কাৰণে আমি এটা এনেকুৱা সংগ্ৰাম কৰিলোঁ যিহেতু বড়ো আমাৰ বিটিআৰ বড়োসকলে যি হ'লেও অলপ কিবা এটা সুবিধা পালে পলিটিকেল ৰাইট কিছুমান ইকনমিকেলি ৰাইট ফাইনেন্সিয়েলি এইবিলাক পালে। কিন্তু আমি বড়োসকলে ইমান ষ্ট্ৰাগল কৰি অন্ততঃ 34 years এক্স ইণ্ডিয়ামৰ কথা ক'লে বড়ো হিচাপে যিটো বড়োলেণ্ডৰ কাৰণে আমি সংগ্ৰাম কৰিছিলোঁ 34 years তেওঁলোকে আমাৰ জাতিৰ কাৰণে কাম কৰি যিখিনি ফল পাব লাগিছিলে আমি পোৱা নাই। যিহেতু আমি বিটিআৰ বাহিৰৰ বড়োসকল একো পোৱা নাই। মানে একদম ক'ব গ'লে একদম কি ক'ব না এইটো পাহাৰীয়া মানে জীৱ জন্তুৰ নিচিনা আমাক ব্যৱহাৰ কৰিছে। একদম এনেকুৱা মানে কি ক'ব না এইটো ক'ব গ'লে মানে আমাক বড়ো ভাষাত কয় বিমা বাথুল মাহিমা চকুৰে চাইছে মানে। তাৰ কাৰণে আমি অনুৰোধ কৰোঁ আমি এতিয়া যিখিনি ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন শোণিতপুৰ জিলা হয় বিটিআৰৰ আমাৰ অন্তৰ্ভুক্ত যিখিনি গাঁওবিলাক হ'ব এইখিনি নটিফিকেশ্যন কৰি সোনকালে এইটো ঘোষণা কৰি দিব লাগে। আৰু বাকী যিখিনি থাকি গ'ল সেইখিনি অতি সোনকালে আমাৰ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত কৰি দিব লাগে। আৰু যিখিনি গাঁওখন নমিনেশ্যন হ'ব লাগে যিখিনি গাঁওখন এতিয়ালৈকে আমাৰ নটিফিকেশ্যন হোৱা নাই ওলাব লাগে। চেঞ্চাছ কৰিব লাগে। চেঞ্চাছ কৰি এটা আমাৰ ফুল প্লেজেড পলিটিকেল ৰাইট যিটো আমি এতিয়ালৈকে পোৱা নাই। যিহেতু বাজেট আমাৰ অনলি 13,50,000 তেনেকুৱা আমাৰ বাজেট। এইটো বাজেট লগত পুঁজি লগত আমাৰ কি ডেভেলপ হ'ব? একো নহ'ব ইয়াত। এইটো জাষ্ট আমাক হেতালি খেলা নিচিনা। 13 কোটি 50 তেনেকুৱা মানে তো 50 লাখ তাৰ লগত আমাৰ একো নহ'ব। কাৰণ ইমান ক'ব গ'লে বিটিআৰ
যিমানখিনি বড়ো আছে তাৰ দুগুণ আমাৰ আউট অফ বিটাৰত আছে। তো এই বড়োখিনি কি হ'ব? তাৰ কাৰণে আমি আজি এই সংবাদ মেলৰ যোগেদি আমি ক'ব বিচাৰিছোঁ, অতি সোনকালে যিখিনি গাঁওবিলাক অন্তৰ্ভুক্ত বিটিআৰত হ'ব, এইখিনি আমাক স্পেচিয়েলি বিধানসভাৰ আগতে সম্পূৰ্ণ কৰিব লাগে। আৰু লগতে যিখিনি থাকি গ'ল এইখিনি গাঁও বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত কৰিব লাগে বুলি আমি আজি দাবী কৰিছোঁ। লোকসভা আগত অতি শীঘ্ৰে আমাৰ এইখিনি সমস্যাটো সমাধান কৰে। কাৰণ যিটো বিটিআৰ চুক্তি 2020 চনৰ 27 জানুৱাৰীত যি চুক্তি হৈ গ'ল, এই চুক্তি মতে আমাৰ লগতে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলো তাত একটা চিগনেটৰী হৈ আছে। তো চিগনেটৰী হিচাপে আমাৰ দাবীখন এতিয়ালৈকে যে ইমপ্লিমেণ্টেশ্যন নহয়, তেতিয়া আমি হেতালি খেলি অকল আমাক পলিটিকেলৰ মানে গেম, তাৰমানে পলিটিকেল খেলিবৰ কাৰণে এটা ফিল্ড বনাই থ'লেতো নহ'ব। সেইটো আমি কেতিয়াও মানি নলওঁ।